বৃহত্তৰ পলাশগড় এৰিয়া এইটো খুব ঐতিহ্যপূৰ্ণ জেগা এডোখৰ। আমি সৰুতেও ইয়াতে আমি বিভিন্ন ধৰণৰ কাৰ্যসূচী বিভিন্ন ধৰণৰ উৎসৱ পাৰ্বণ ইয়াত কৰা দেখিছিলোঁ, কিন্তু প্ৰকৃতিৰ কৰাল গ্ৰাসত হঠাৎ এদিন পলাশগড়ৰ চিন-চাপ নোহোৱা হৈ গৈছিলে নৈখনৰ কাৰণে। কিন্তু এতিয়া পুনৰ গোটেই 18-20খন গাঁৱৰ মানুহে লগ হৈ গোটেই আমাৰ পূব টংলা আঞ্চলিকৰ যিখিনি মানুহ তেখেতসকলে আহি এই ৰাস পূজাখন কৰিবৰ কাৰণে সিদ্ধান্ত ল'লে। আৰু সেই মৰ্মে আমি গোটেই নৈৰ পাৰে প্ৰায় 15-20 বিঘা মাটিত আমি গোটেই এটা খুব ধুনীয়া এটা ডিজাইন কৰিছোঁ নৈখনক লৈ পেলাই, দলংখনক লৈ পেলাই। গতিকে আমি ভাবোঁ খুব ভাল ৰাস হ'ব, অসমত এটা নামত লেখত ল'বলগীয়া এখন ৰাস হ'ব বুলি আমাৰ বিশ্বাস। আৰু গোটেইখিনি গাঁৱৰ মানুহে সহযোগ কৰিছে। ইয়াত খলীয়া ভাৱৰীয়া, নাগাৰা নাম, আই নাম, লোকগীত এইবিলাক গোটেই অনুষ্ঠানবিলাক ইয়াত চলি থাকিব। গতিকে সমূহ ৰাইজৰ সহায় সহযোগিতা কাম এনাজৰী এক অবিৰত যাত্ৰা। পূব টংলা আঞ্চলিক শ্ৰীকৃষ্ণ ৰাস উদযাপন সমিতিয়ে পোনপ্ৰথমবাৰৰ বাবে আমি পলাশগড়ত এইবেলি শ্ৰীকৃষ্ণ ৰাস মহোৎসৱটি 15 নৱেম্বৰৰ পৰা 21 নৱেম্বৰলৈ 7 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰিবলৈ মনস্থ কৰিছোঁ। আৰু ইয়াৰ প্ৰতি এই বৃহত্তৰ পলাশগড় অঞ্চলক সাঙুৰি ইয়াৰ প্ৰায় 14ৰ পৰা 15খন গাঁৱৰ ৰাইজৰ যি অভূতপূৰ্ব সঁহাৰি, এই অভূতপূৰ্ব সঁহাৰিৰ ফলশ্ৰুতিত আৰু ৰাস মহোৎসৱলৈ মাত্ৰ 2টা দিন মাজত থকা অৱস্থাত আমি এই আপোনালোকে দেখা পাইছে সংবাদ মাধ্যমৰ কৰ্মীসকলে এই বিভিন্ন ধৰণৰ কাৰুকাৰ্যসমূহ আমি প্ৰায় প্ৰস্তুতি সম্পূৰ্ণ কৰিবলৈ চেষ্টা চলাইছোঁ। ইতিমধ্যে আমাৰ লগত কৰ্মীসকল আছে, বিভিন্ন ক্ষেত্ৰত কৰ্মীসকল আছে। ইতিমধ্যে আমাৰ মূৰ্তিৰ বনোৱাৰ কাৰ্য প্ৰায় শেষ হৈছে, মূল মঞ্চ তৈয়াৰ কৰাৰ কাম সম্পূৰ্ণ হৈছে। খালি কিছু অন্তিম মুহূৰ্তৰ যি ৰূপ তাক দিবলৈ বাকী আছে, বাকী কামসমূহ শেষ হৈ উঠিছে। ইতিমধ্যে আমি উক্ত সমূহ কাৰ্যসূচীৰ কাৰণে সমগ্ৰ বৃহত্তৰ অঞ্চলৰ ৰাইজৰ সহায় সহযোগিতা আৰু উপস্থিতিসমূহ এই 7 দিনত কামনা কৰিম। আমি অসমৰ এগৰাকী জনপ্ৰিয় নাগাৰা নামৰ কণ্ঠশিল্পী সুভাষ নাথক আমন্ত্ৰণ কৰিছোঁ, জনপ্ৰিয় নাগাৰা নামৰ কণ্ঠশিল্পী বৈজয়ন্তী তালুকদাৰক আমন্ত্ৰণ কৰিছোঁ, কৃষ্ণ নৃত্য, দিহানাম প্ৰতিযোগিতা, আধুনিক নৃত্যৰ যি প্ৰগ্ৰেম, বিভিন্ন ধৰণৰ কাৰ্যসূচী আমি হাতত লৈছোঁ। ভাগৱত কাৰ্যসূচী, ভাগৱত পাঠ কাৰ্যসূচী সকলো দিনতে থাকিব। এনেধৰণৰ কাৰ্যসূচী এই ভূটানৰ পৰা বৈ অহা খৰস্ৰোতা কুলসী নৈৰ পাৰত এক নৈসৰ্গিক পৰিৱেশত অনুষ্ঠিত কৰাৰ কাৰণে চেষ্টা চলাইছোঁ। ৰাইজৰ সহায় সহযোগিতা আমি আন্তৰিকতাৰে বিচাৰিছোঁ।